নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই অনামিকা মোৰ ইউটিউব চেনেল জিয়ান ইনচাম বাই লাইফষ্টাইলৰ অন্য এটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ মোৰ এই ভিডিঅ'টো চালে বৰ্তমান আধুনিক সমাজৰ কিছুমান নিগেটিভ থিংকিং লৈ থকা মানুহৰ মনত অকণমান হ'লেও পজিটিভ ভাৱধাৰণা ক্ৰিয়া কৰিব বুলি মই ভাবিছোঁ। এই উদ্দেশ্যেৰে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বলক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। ইচ ল'ৰাটো কিয় এনেকুৱা হ'ল? ল'ৰাটো ভাল হ'বনে চাগে? এয়া মাক বাপেকে চাগে কিবা পাপ কাম কৰিছিলে, যাৰ ফলত পোৱালিটোৱে আজি এনেকুৱা হ'ল। এনেকুৱা বেমাৰী বা এডনৰ্মেল পোৱালি কিয় জন্ম দিব লাগে বাৰু? তাতকৈ ভগৱানে মাৰি নিয়াহেঁতেনে ভাল আছিলে। এই ল'ৰা বা ছোৱালীজনীক লৈ কেনেকৈ জীৱন কটাব বাৰু? ইমান ডাঙৰ ল'ৰা বা ছোৱালীজনীক কোলাত লৈ কেনেকৈ দাঙি থাকিব পাৰে বাৰু? আমাৰ দেখিলেই কিবা লাগে পায়। ইয়াতকৈ আৰু বহুত বেয়া বেয়া কথা মানুহৰ মুখৰ পৰা ওলায়। এই সকলোবিলাক কথা মোৰ লগতে আৰু আমাৰ সমাজত যিমানবিলাক জ্ঞানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃ আছে, সেই সকলোবিলাকে কম বেছি পৰিমাণে হ'লেও এই কথাবিলাকৰ সন্মুখীন হ'বলগীয়া হয়। আচলতে কি জানে, নৰ্মেল ল'ৰা ছোৱালীৰ পিতৃ মাতৃতকৈ জ্ঞান বা জ্ঞানৰ নিচিনা ল'ৰা ছোৱালীৰ পিতৃ মাতৃৰ শাৰীৰিক শক্তি, মনোবল আৰু লগতে ধৈৰ্য শক্তি বহুত গুণে বেছি থাকে বুলি মই ভাবোঁ। কাৰণ আজিৰ সমাজত আমি দেখিবলৈ পাওঁ কিছুমান মাক দেউতাকে ল'ৰা ছোৱালীৰ অকণমান দুষ্টামি সহ্য কৰিব নোৱাৰে, বুজাই দিয়াৰ পৰিৱৰ্তে মাৰধৰহে কৰে। যাৰ মনোবল আৰু ধৈৰ্য শক্তি বেছি আছে বুলি ভাবে, তাকহে ভগৱানে দিয়ে। সিহঁতক পানী খোৱাৰ নামত আধা ঘণ্টা 1 ঘণ্টা লাগে, আকৌ খানা আৰু মেডিচিন খোৱাৰ নামত 2-3 ঘণ্টা লাগে। কাৰণ সিহঁতে পিককৈ উলিয়াই দিয়ে, আকৌ আমি সুমিয়াই দিব লাগে, সুমিয়াই খুৱাব লাগে। কিমান যে ধৈৰ্য লাগে, একেৰাহে 2-3-4 ঘণ্টামান বহিয়ে থাকিব লাগে। কেতিয়াবা আকৌ ইমান কষ্ট কৰি যেনে তেনে অকণমান খুৱাওঁ, কাহ উঠিলে গোটেইবিলাক বমি কৰি উলিয়াই দিয়ে। ভাবকচোন কিমান ধৈৰ্য লাগিব ইহঁতৰ নিচিনা ল'ৰা বা ছোৱালীজনী মাক দেউতাকৰ। মোৰ এই ভিডিঅ' চাই থকা জ্ঞান বা জ্ঞানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃসকলক কৈছোঁ, আপোনালোকে বেলেগৰ কথাত গুৰুত্ব নিদিব বা দুখ নকৰিব। আমিবোৰ সঁচাই ভাগ্যৱান, কাৰণ ইহঁতৰ নিচিনা ল'ৰা বা ছোৱালীৰ পিতৃ মাতৃ হ'বলৈ আমাৰ সৌভাগ্য হৈছে। জ্ঞান বা জ্ঞানৰ নিচিনা ল'ৰা ছোৱালী থকা ঘৰখনত যিমানেই বিপদ নাহক কিয় ভগৱানে উদ্ধাৰ কৰিবই। কাৰণ চাব গ'লে ভগৱান আমাৰ লগতেই আছে। সেইকাৰণে সিহঁতৰ ওচৰত ইমান বেছি দুখ কৰি নাথাকিব, কাৰণ সিহঁতে মনত বহুত কষ্ট পায়। আৰু আমাৰ কাৰণে জ্ঞান বেটা ভগৱান স্বৰূপ। আমি আজিলৈকে জ্ঞান বেটাক নিগেটিভ দৃষ্টিৰে চোৱা নাই। আৰু কোনোবা মানুহ আহি যদি মানে মোৰ ওচৰত কয় যে এয়া ইমান দুখ, কিয় এনেকুৱা হ'ল ল'ৰাটো, আয়ো দুখেই লাগে, তেতিয়া মই কি কওঁ জানে, কিয় দুখ কৰিছে? আমিয়ে দুখ কৰা নাই তাক লৈ, আমি তাক লৈ বহুত কাৰণ আমি ভগৱানৰ নিচিনা ল'ৰা এটা পাইছোঁ, সি আমাৰ কাৰণে ভগৱান স্বৰূপ। আপোনালোকে দুখ নকৰিব। মই দুখ কৰাৰ পৰিৱৰ্তে মোৰ ওচৰত যিজনী মানুহে বা যিজন মানুহে দুখ কৰে মোৰ কথাক লৈ, মই সিহঁতক সাহস দিবলৈ চেষ্টা কৰোঁ। কাৰণ দুখ নকৰিব, আমিয়ে দুখ নকৰোঁ, আপোনালোকে দুখ কৰি কি কৰিব? আমি সিহঁতৰ লগত কৰা দুখ কষ্ট, টোপনি ক্ষতি, হাজাৰ বাধা নেওচি আমি সিহঁতক পালন কৰি আছোঁ, প্ৰতিপালন কৰি আছোঁ। আমি সেইবিলাক আমি দুখ কষ্ট বুলি ভাবাই নাই। আপোনালোকে কিয় ভাবিছে? আমি দুখ নকৰোঁ নহয় সিহঁতক লৈ। সিহঁত আমাৰ কাৰণে ভগৱান বা জ্ঞান বেটা আমাৰ কাৰণে ভগৱান। মই ছ'চিয়েল মিডিয়াই হওক বা আমাৰ সমাজতে হওক দেখিছোঁ যে কিছুমান মানুহে আহি জ্ঞান বা জ্ঞানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃৰ ওচৰত বহুত দুখ কৰে, কিবা কিবি কথা কয়, মাকজনীক বা মাক দেউতাকক দুখ দিব বিচাৰে। আৰু সিহঁতে কোৱা কথাবিলাকত যে মাক দেউতাকে দুখ পাব জানিও মানে কথাবিলাক কৈ থাকে। সেইকাৰণে মই কৈছোঁ আপোনালোকে সেইবিলাক কথাত গুৰুত্ব নিদিব আৰু দুখ নকৰিব। বৰঞ্চ
তেখেতসকলক বুজাই দিব যে আপোনালোকে দুখ কৰিলে কি হ'ব, আমিয়ে দুখ নকৰোঁ তাক লৈ, কাৰণ সিহঁত আমাৰ কাৰণে ভগৱান। আমি সিহঁতৰ নিচিনা ল'ৰা ছোৱালীৰ মাক দেউতাক হ'ব পাৰিছোঁ। সকলোকে ভগৱানে সেই ভাগ্য নিদিয়ে যে মানে সিহঁতৰ নিচিনা ল'ৰা ছোৱালীৰ পিতৃ মাতৃ হ'বলৈ আচলতে ভাগ্য লাগিব বুলি তেখেতসকলক বুজাই দিব আপোনালোকে। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ সমাজৰ কিছুমান মানুহ আছে নহয় যে কয় সেয়া মাক দেউতাকে কিবা পাপ কৰিছিলে চাগে, যাৰ ফলত আজি ল'ৰা বা ছোৱালীজনী এনেকুৱা হ'ল। আপোনালোকে নাজানে চাগে যে পাপী মানুহক ভগৱান তুল্য ল'ৰা বা ছোৱালী এজনীক কিয় জন্ম দিব কওকচোন? কাৰণ নিজেই পাপী আৰু ভগৱানে কিয় দিব? কেতিয়াও নিদিয়ে। আপোনালোকে এইটো ভুল ভাবিছে। সেইকাৰণে মই ভাবোঁ ভগৱানে জ্ঞানৰ নিচিনা ল'ৰা ছোৱালীৰ জীৱন সকলোৰে হাতত এৰি নিদিয়ে। আৰু বহুতো প্ৰত্যাহ্বানেই মাক দেউতাকক কমজুৰি কৰিব পৰা নাই। মানে হ'লে আপোনালোকৰ সেই অকণমানি কথাত জ্ঞানৰ নিচিনা ল'ৰা ছোৱালীৰ মাক দেউতাকৰ মন ভাঙি নাযায়। আপোনালোকে সেইটো কথা নাভাবিব। আপোনালোকে আশীৰ্বাদ কৰক যাতে সোনকালে ভাল হয়। সেইটো উদ্দেশ্যেহে আপোনালোকে জ্ঞানৰ নিচিনা ল'ৰা ছোৱালীক মৰম কৰক, আশীৰ্বাদ কৰক। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছে তেন্তে, বাই বাই।